বলো মানে অকলে খাই বেয়া লাগিব টেঙাটো লগত আকৌ এটা দুটা থাকিলে ভাল লাগিব যাবি ন বল বল সোনকালে যাব লাগে টেঙা খাব লাগে আজি ন বন্ধুসকল আকৌ এবাৰ স্বাগতম জনাইছোঁ পল্লৱ শইকীয়াৰ অন্য এটা ভিডিঅ'লৈ যিহেতু আজি বাৰীৰ পিছফালে আছোঁ আমাৰ পিছফালে ঘৰৰ পিছফালে আৰু ইয়াত আমি সীমান্ত মই আহিছোঁ মানে বহুত দিন টেঙা খোৱা নাই আজি টেঙালে বহুত মনত পৰিলে বহুত বেছি মনত পৰিলে চ' সেইটো কাৰণে টেঙা লৈ আহিলোঁ আৰু সীমান্তকো লৈ আহিলোঁ লগতে ভিডিঅ'টো চাই থাকক যদি ভাল লাগে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিব তো বলক বন্ধুসকল বেছি দেৰি নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু এইফালে জলকীয়া লৈ লওঁ 4-5টামান জলকীয়া নহ'লেতো ভালেই নালাগিব টেঙাত যিহেতু জলকীয়া লৈ লওঁ 4টামান আৰু লৈ ল'ম আৰু টেঙাত নিমখে মেইন আৰু সেইটো কাৰণে নিমখো লৈ ল'লোঁ নিমখ নহ'লে একদম নচলে মানে জলকীয়া নহ'লেও চলি যাব কিন্তু নিমখ নহ'লে ক'তোৱে নচলে আৰু কলপাত এখনো লৈ ল'ম যিহেতু টেঙা খাব লৈছোঁ টেঙা মানে কলপাতত খাই বেছি ভাল লাগে যিহেতু বাচনত খোৱাতকৈ বা কাঁহীত খোৱাতকৈ কলপাতত খোৱা মজাটোৱে বেলেগ তো কলপাত এখন লৈ ল'ম কাটি ল'ম ধুনীয়াকৈ যিহেতু বহুত ওখত আছে পাৰিব পৰা নাই কাটি ল'ব লাগিব কেমেৰাটো আৰু এই খিলা ধুনীয়াকৈ কাটি ল'লোঁ একদম মজা আছে এইদৰে চাওক আমাৰ ঘৰত একদম ৰাজমাহ এজোপা আছে কি ধুনীয়াকৈ লাগি আছে এইটো খাবলৈ একদম পুৰা ধুনীয়া লাগে এইটো মাহটো খাই পিনি ডাঙৰ হৈছে আৰু খাব পৰা হৈছে লাহেকৈ ছিঙিবহি লাগিব আজি এইটো লগতে খানাটো খাব লাগিব চাগে মাক ক'ব লাগিব এই ভঁৰালটো কিনাৰতে আছে ৰাজমাহজোপা আৰু ইয়াতে আছে একদম অকণমানকৈ খেতি কৰি থোৱা আছে মানে ইয়াৰ পৰা ধুনীয়াকৈ কেইটামানো লৈ ল'ম টেঙা লগত খাবলৈ ধুনীয়াটো ভাল লাগিব তো ইয়াৰ পৰা উঘালি লওঁ ধুনীয়াকৈ মানে একদম মজা আছে আজি টিপ টপকৈ খাম আৰু টেঙাটো একদম মজা লাগিব অৱশেষত বন্ধুসকল চব বস্তু যোগাৰ হৈ গ'ল এইফালে চব টেঙা আছে আৰু এইফালে ধনিয়া আৰু জলকীয়া নিমখ কটাৰী কলপাত একদম এতিয়া কাটি খাব লাগে আৰু পটাপট ফাইনেলি গাইছ টেঙাটো বাকলিটো গুচাই হৈ গ'ল আৰু এতিয়া ধুনীয়াকৈ একদম ফুটিয়াব লাগিব ফুটিয়াই মেলি একদম জলকীয়া দি নিমখ চিমখ দি পূৰা টকলীয়া খাম আৰু টেঙা বুলি ক'লে মানে জিভা পানী পৰি যায় এতিয়াও পৰি আছে ভিডিঅ' বনাব পৰা নাই তো চাই থাকক আৰু গাইছ এইখিনি চেলিয়াই একদম গুচাই ধুনীয়া হৈ গ'ল একদম ধুনীয়াকৈ গুচোৱা হৈ গ'ল আৰু এতিয়া এফালে একদম মছলা পাতি দিম একদম প্ৰথমে ধনিয়া দি ল'ম অলপমান ধনিয়া দি দিওঁ অলপমান ভাল লাগিব ধনিয়া এয়া ধনিয়া দি দিলোঁ বেছি নিদিওঁ অলপমান দি দিম আৰু এইফালে আমাৰ নিমখ অলপমান দি দিম ইয়াত নিমখ হ'ব ন হৈ যাব নিমখ অলপ দি দিম আৰু জলকীয়া 3টা দিম খাব পাৰিবি ন আৰে দি দে চব দি দে জলকীয়া দি দিম ন অঁ দি দে আৰু এইফালে জলকীয়া কাটি দিম পটাপট আমাৰ ইয়াত খানা এই নক'বা মজা লাগিব বে সীমান্ত মজা একদম আপোনালোকেও খাই চাব একদম এনেকৈ মজা লাগে একদম দেই ফাইনেলি হৈ গ'ল এতিয়া সানি দিম আৰু ধুনীয়াকৈ ন ফাইনেলি গাইছ একদম পূৰা মিক্স কৰি হৈ গ'ল আৰু অকণমান টেষ্ট কৰি চাম কেনেকুৱা আছে একদম ডাঙৰকৈ এনেকৈ টেষ্ট কৰি চাওঁ মজা লাগিছে একদম মজা জলকীয়া খালোঁ আপোনালোকেও এনেকৈ খাব একদম পূৰা মজা লাগে ইয়াতে ধনিয়া চনিয়া দি একদম নিমখ চিমখ জলকীয়া লগাই একদম পূৰা মজা চাই খাব ধুনীয়া লাগে একদম মজা লাগে চুকুৱা টেঙাটো খাই পূৰা মজা কি ক'ম আৰু একদম যিমানটো খোৱা দেৰি নকওঁ আৰু খোৱা লাগে ফাইনেলি গাইছ এইফালে খাই মেলি খতম আৰু এইফালে চক পূৰা বেলিও পৰি গ'ল তো এতিয়া আমি ঘৰমূৰা হ'ব লাগিব আৰু বন্ধুসকল টেঙা নিছিলোঁ 2টা কিন্তু অকলে দুটা টেঙা খোৱাটো সম্ভৱ নহয় চ' সেইটো কাৰণে এটাই খালোঁ যি টেঙা তথাপিও বহুত ভাল লাগিলে যিহেতু টেঙা ছিজনতে টেঙা খাব লাগে ঘৰত গৈতো মই অকলে খাম অকল আজি ভিডিঅ'টো ইমানেই আছিলে যদি ভাল লাগিলে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু যদি মোক কোনোবা চেনেলটো নতুনকৈ আহিছা ন তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ একদম নাপাহৰিবা পুনৰ অন্য এটা ভিডিঅ'ত লগ পোৱা প্ৰতিশ্ৰুতিৰে আজিলৈ বাই জয় অসম।